নমস্কাৰ, মোৰ চেনেললৈ পুনৰ স্বাগতম জনাই মই আজি আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি মই ভিডিঅ'টোত লৈ আহিছোঁ এটি গীতৰ কলি। গীতটো বৰ্তমান সমাজৰ চলি থকা কিছুমান কথা সেই গীতৰ মাজেৰে মই আগুৱাই নিবলৈ চেষ্টা কৰিছোঁ। গতিকে গীতটো শুনি আপোনালোকে কেনেকুৱা পায় মোক জনাব। মই গীতটো মিউজিক কম্প'জিশ্যন কৰা নাই। যদি আপোনালোকৰ সঁহাৰি পাওঁ ইয়াৰ পিছৰ পৰ্যায়ত মই মিউজিক কম্প'জিশ্যন কৰি আপোনালোকৰ আগলৈ উলিয়াই দিবলৈ চেষ্টা কৰিম। গতিকে আহক এতিয়া। নাজানো কোন দিশে ধাৱমান হ'ল, দয়া ক্ষমা মমতা মানৱতাবোধ আজিৰ মানুহৰ নাইকিয়া হ'ল, আজিৰ মানুহৰ নাইকিয়া হ'ল। কপট কোট হত্যা হিংসাই, কপট কোট হত্যা হিংসাই মানুহৰ মনবোৰ কলুষিত হ'ল। আজি দেশৰ জনগণ নাজানো কোন দিশে ধাৱমান হ'ল। মোৰ নামত বেভিচাৰ হ'ল, আধ্যাত্মিকতাবোধ নাইকিয়া হ'ল। ধৰ্মৰ নামত বেভিচাৰ হ'ল, আধ্যাত্মিকতাবোধ নাইকিয়া হ'ল। পুৰণিৰ নীতি আদৰ্শ সংস্কাৰ, পুৰণিৰ নীতি আদৰ্শ সংস্কাৰ আজিৰ মানুহে পাহৰি গ'ল, আজিৰ মানুহে পাহৰি গ'ল। দম্ভ অহংকাৰ অন্যায় বিচাৰে, দম্ভ অহংকাৰ অন্যায় বিচাৰে মানুহৰ মনবোৰ কলুষিত হ'ল। তেজৰ সম্পৰ্ক থকা